গোটেই অসমত আজি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ময়ো নিজে ৰোপণ কৰিছোঁ আৰু ইয়াৰ বাদে দলজোৰা এখন মোৰ গাঁৱৰ ওচৰত এখন গাঁৱত 500 গছপুলি ৰোপণ কৰাৰ এটা সিদ্ধান্ত লৈছোঁ গাঁৱৰ ৰাইজ থাকিব মোৰ পাৰ্টিৰ ৱাৰ্কাৰবিলাক থাকিব তেনেকুৱাকৈ আজিৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত আমিও অংশগ্ৰহণ কৰিছোঁ তো মই ধন্যবাদ জনাব বিচাৰিছোঁ চৰকাৰক যে এইখিনি সময়ত বৃক্ষৰোপণ কৰাৰ যি কাৰ্যসূচী লৈছে তাৰ বাবে মুখ্যমন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ BTC অঞ্চলতো আপোনালোকে দেখিছে যে ইতিমধ্যে ওদালগুৰিত 10 লাখ লক্ষ্য লৈ পেলাই গছ পুলি ৰোপণ কৰা হ'ল আৰু 4 লাখ গছ পুলি ৰোপণ কৰা হ'ব বাক্সা জিলাত আমাৰ কোকৰাঝাৰটো মাটি চাই থকা আমি গম পাইছোঁ ইতিমধ্যে বিভাগীয় বিষয়াবিলাকে চাই আছে যে কোকৰাঝাৰটো ডাঙৰকৈ এনেকুৱা কিবা এটা কৰিব পৰা যায় নেকি কাৰণ গছ কাঢ়িবলৈতো আমাক মাটি লাগিব যি তেনেকুৱা চাই আছে তো এটা আন্দোলনত যাতে পৰিণত হয় অসমত সকলোৱে যাতে অনুভৱ কৰে যে গছ আমাক লাগিবই গছৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ অক্সিজেন আমাক প্ৰয়োজন এতিয়া জলবায়ুবিলাক পৰিৱৰ্তন হ'ল তো সেইবিলাক গোটেই কথাটো লৈ পেলাই যাতে আমাৰ সকলোৱে মানুহেবিলাকে বুজি পায় যে আমাক অতি প্ৰয়োজন গছেই আমাৰ জীয়াই থকাত অহিৰণা যোগায় তেনেকুৱা কথাটো যাতে উপলব্ধি কৰে আৰু ইয়াৰ বাবে যে চৰকাৰে পদক্ষেপ লৈছে সেই পদক্ষেপটো আমি প্ৰশংসা কৰিব লাগিব আজি অমৃত বৃক্ষৰোপণৰ দিনটোতে যিটো ভাৰতবৰ্ষ সীমান্ত চৰৰ পৰা ঝাৰবাৰী ঘটনাটো সংঘটিত হৈছে গছ কাটি লৈ অনাৰ সময়ত খুব দুৰ্ভাগ্যজনক যাৰ কাৰণে মোৰ কাৰ্যসূচীও পলম হ'ল মোৰ সমষ্টিত আজি ঝাৰবাৰী ৰেঞ্চৰ অন্তৰ্গত ঝাৰবাৰীত যোৱা ৰাতি গাঁৱৰ কিছুমান মানুহবিলাকে চোৰাংকৈ চাইকেলেৰে কাঠ কঢ়িয়াই আনিছিলে তাতে গাঁৱৰ মানুহবিলাকে কোৱা মতে 16টা চাইকেল আছিলে চাইকেলত কাঠ কঢ়িয়াই আছিল তো ইয়াত ফৰেষ্টৰ এটা NGO বুলি কৈছে তেওঁলোকৰ দুজন ব্যক্তিয়ে গৈ পেলাই 1-2 এনেকুৱা 7 নম্বৰ চাইকেলত গৈ পেলাই তেওঁক নিশ্চয় ওচৰৰ পৰা গুলিয়াই হত্যা কৰিলে তো ইয়াৰ এটা তদন্ত হ'ব ইতিমধ্যে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই তদন্ত ঘোষণা কৰিছে আৰু বিভাগৰ ফালৰ পৰাও এইটো সৰজমিন তদন্ত কৰা হ'ব বুলি আমি গম পাইছোঁ কিয় কৰিলে কেনেকৈ হ'ল কিয়নো নিশ্চয় ওচৰত ঝাৰবাৰী ফৰেষ্ট ৰেঞ্জ অফিচ এটা আছিলে ওচৰত আৰু এটা ডিগলিত এটা ফৰেষ্টৰ কেম্প আছিলে এই দুয়োটা কেম্প বা অফিচৰ মাজেৰে তেওঁলোকে কেনেকৈ ইমান সহজে কাঠ কঢ়িয়াই আছিল এই কথাটো তদন্তত ওলাই পৰিব কোনে কৰিলে কিয় কৰিলে কোনে গুলিয়াই হত্যা কৰিলে কাৰ নিৰ্দেশ আছিল এই কথাবিলাক নিশ্চয় তদন্তত ওলাই পৰিব তো আমি প্ৰটেকশ্যনৰ কথা কৈ আছোঁ আমি গছ পুলি ৰোপণ কৰি আছোঁ এনেকুৱা সময়ত এইবিলাক যে ঘটনা ঘটি আছে এইটো দুৰ্ভাগ্যজনক মই ৰাতিপুৱা সেইখন ঘৰলৈ গৈছিলোঁ খুব দুখজনক অৱস্থা তেওঁৰ সহধৰ্মণী আৰু কোন কেঁচুৱা থাকি গ'ল যাৰ জীৱিকাৰ কোনো উপায় নাই তেনেকুৱা ঘটনাবিলাক চালে খুব দুখ লগাজনক তাৰ কাৰণে চৰকাৰে ক্ষতিপূৰণ দিব ইতিমধ্যে মই মাননীয় চিফ প্ৰমোদ বড়োৰ লগত কথা পাতি আছোঁ তেখেতে ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিব আৰু এই ঘটনাটো অতি সোনকালে তদন্ত কৰা হ'ব বুলি তেওঁ কৈছে 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एपोलो डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एपोलो डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम COVID-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामफैजानो हागोन थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 60015171003 नाम्बाराव सुलु लानो हागोन एपोलो डायग्नोस्टिक्स सेन्टार क'क्राझार